Hi guys, welcome to Rima's Garden. আজি মই এটা বহুত ধুনিয়া ফুল আপোনালোকৰ লগত শেয়াৰ কৰিম। আপোনালোকৰ হয়তো বহুতে জানিব পাৰে, কিন্তু হয়তো বহুতে এতিয়ালৈকে দেখা নাই। এজোপা সাইকাছ পাম, যিজোপা আজি বহুত বছৰ হ'ল, মোৰ প্ৰায় এজোপা 10 বছৰ মান হ'ল, কিন্তু এইজোপা এতিয়া ইমান বছৰ মূৰত এটো ফুল ফুলিছে। চাওক কিমান ধুনিয়া। এইজোপা ফিমেল সাইকাছ হয়, হেতু কাৰণে ফ্লাৱাৰিং হৈছে। আৰু এইজোপা 4-5 বছৰৰ মূৰত ফ্লাৱাৰিং হয় বুলি মই গম পাওঁ। মই বহুত বেছি নাজানো, কিন্তু মই গম পাওঁ। আৰু মোৰ কিন্তু 10 বছৰ মান হ'ল, কাৰণ ইমান বছৰ হয়তো নালাগিল হয়, কিন্তু মোৰ পট এটাত আছিলে সৰু। তাৰ পিছত এজোপা মই মাটিত শিফট কৰা আজি 5 বছৰ মান হ'ল, আৰু 5 বছৰ পিছত এটো ফ্লাৱাৰিং হৈছে। হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলো। এয়া চাওক কিমান ধুনিয়া ফুলটো। মোৰ মানে দেখি ইমান মৰম লাগি গ'ল যে মই আপোনালোকৰ লগত শেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলো। আৰু প্লান্টছ লাভাৰ বিলাকে ভালো পাব চাই যে সাইকাছ পাম যিসকলৰ আছে যে এনেকে ফুল ফুলিব ফিমেল সাইকাছৰ পৰা। তো হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো। চাওক মোৰ যোৱাবাৰ হিল বৰষুণত আপোনালোকৰ লগত শেয়াৰ কৰিছিলো, এই পাতবোৰ বেয়া হৈ গৈছিল, আৰু তেতিয়াৰ পৰা পাতখিনি অকমান দেখিব বেয়া হৈ আছে, কিন্তু এনেকে ফুল ফুলাৰ কাৰণে মোৰ বহুত ভাল লাগিল, আৰু আপোনালোকৰ লগত শেয়াৰ কৰিলো। আপোনালোকৰ যদি ভাল লাগিল তেতিয়াহলে লাইক কৰিব, কমেন্ট কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰি দিব। সাইকাছ পাম আমি পটতো লগাব পাৰো আৰু মাটিতো লগাব পাৰো। মাটিত দিলে বহুত ডাঙৰ হয়, আৰু মই ডাঙৰ হওক বুলি মই মাটিত লগাই দিছিলো। আৰু সাইকাছ পাম বহুত ধুনিয়া, লগাব পাৰে। আজিলৈ ইমানতে।